গুড মৰ্ণিং উডিজ ব্লগ টিপ চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পুৱা 7টা বাজিছে। মই একাপ হালধি খাওঁ সদায়, কাৰণ হালধিটো আমাৰ স্বাস্থ্যৰ কাৰণে বহু গুণে ভাল। আৰু হালধিটোৱে যিহেতু এতিয়া কৰোণা ভাইৰাছৰ আতংক চলি আছে, সেইটো কাৰণে অকল মই বুলি নহয়, আমাৰ ঘৰৰ মা দেউতা মই তিনিওটাই আমি হালধি খাওঁ। হালধি খালে আমাৰ স্কিনৰ কাৰণে বহুত ভাল, প্লাছ আপোনাৰ স্কিন ভাল কৰে আৰু আপোনাৰ তেজ চফা কৰে। আৰু যিহেতু কৰোণা ভাইৰাছ চলি আছে, এতিয়া কৰোণা ভাইৰাছত আমি হালধি খালে কাহ জ্বৰ পানী লগা বা বহু গুণে পৰিত্ৰাণ পাব পাৰি। আমাৰ যিহেতু মহিলাসকলৰ মানে ছোৱালীসকলৰ বিশেষকৈ মাহেকীয়া যে আমি হওঁ, মাহেকীয়া সময়ত মানে আমাৰ কি হয়, কেতিয়াবা আমাৰ বহুত বেছি পেইন হয়, কিছুমানৰ প্ৰায়ে পেইন হোৱা দেখা যায়। সেইটো কাৰণে আমি পেইন কিলাৰ খাওঁ, কিন্তু পেইন কিলাৰ খালে আমাৰ হেল্থৰ কাৰণে ইমানো ভাল নহয়। সেইটো কাৰণে আমি একচুৱেলি হালধি খোৱাটোৱে বহুতখিনি গুণাগুণ আছে হালধিৰ। আপুনি যদি হালধিটো ৰাতিপুৱা মাহটোত যদি আপুনি 15 দিন খায় খালী পেটত, আপুনি বহু গুণে পৰিত্ৰাণ পাব পাৰে। ৰাতিপুৱা আজি মই হালধি কণেৰে এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজিৰ দিনতনো মই কি কৰোঁ আপোনালোকক সকলোকে মই দেখাই যাম, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আজি মোৰ ভাল পাব। ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া হৈছে। দুপৰীয়া এনেই আছিলোঁ, সেইটো কাৰণে মই ভাবিলোঁ কিবা এটা বনাওঁ, আৰু এই বটলটো মই বনালোঁ, ডিজাইন কৰিলোঁ, আৰু আপোনালোককো দেখুৱাম মই কেনেকৈ বনালোঁ। বটলটোত এনেকৈ ধুনীয়াকৈ ৰং দি ল'ম। এতিয়া মই ইয়াত আঠাখিনি লগাই দিম। এতিয়া মই এইখিনি দালিখিনি ইয়াত ধুনীয়াকৈ দি ল'লোঁ, আৰু ধুনীয়াকৈ মই এইখিনি শুকুৱাই ল'লোঁ। আৰু মই ইয়াৰ ওপৰত আকৌ দালিখিনিৰ ওপৰত ফেভিকল আঠাটো লগাই দিম। কুইকখিনি ইয়াত ধুনীয়াকৈ লগাই ল'লোঁ। এয়া মোৰ শুকাই গ'ল। এতিয়া মই ইয়াতে ক'লা ৰংটো দি দিম। মোৰ ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই ইয়াৰ ওপৰত এইটো কালাৰ মিহি মিহিকৈ দি যাম। ফ্ৰেণ্ডছ, ৰাতিৰ কাৰণে মই ভাবিছোঁ আজি পোলাও বনাম বুলি। এয়া মই বাসমতি ৰাইচ তিয়াই থৈছোঁ অলপ দেৰিৰ কাৰণে। এতিয়া মই পোলাও বনাবৰ কাৰণে প্ৰথমতে লৈ লৈছোঁ এয়া পিঁয়াজ 2টা, আৰু এয়া লৈছোঁ মই তেজপাত 3 খিলা, আৰু এয়া লৈছোঁ মই আদা মই ৰসটো দি দিম পোলাওত। আৰু এয়া হৈছে ডালচেনি আৰু ইলাইচি, আৰু এয়া হৈছে পদুনা, আৰু এয়া হৈছে কাজু বাদাম কেইটামান মই লৈ লৈছোঁ। এতিয়া মই এটা চচপেনত পানী অলপমান গৰম কৰি দিছোঁ। এই পানীখিনিত মই এনেকুৱা জিৰাৰ মই 2 পেকেট যিমানখিনি আছে সিমানখিনি মই ইয়াত দি দিম। কাৰণটো হৈছে মই যে পোলাওটো বনাম, পোলাওত একচুৱেলি কালাৰ আহিবৰ কাৰণে এইটো বস্তু কৰা হয়। জিৰাখিনি ইয়াত দি দিয়াৰ পিছত যেতিয়া বহুত বেছি উতলাৰ পিছত কি কৰিম, চেকনিয়েদি চেকি দিম। চেকনিয়েদি চেকাৰ পিছত যিখিনি পানী, সেই পানীখিনি মানে আমি পোলাওত দি দিম। তেতিয়া পোলাওখিনিৰ মানে সৌন্দৰ্যটো বৃদ্ধি পাব, সেই বুলিয়ে কৈছোঁ, আৰু দেখিবলৈ ধুনীয়া হ'ব। এতিয়া মই ইয়াত জিৰাখিনি ধুনীয়াকৈ দি দিছোঁ। এয়া জিৰা দিয়া পানীখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া মই বন্ধ কৰি দিম এইখিনি, আৰু ধুনীয়াকৈ মই চেকনিত চাকি ল'ম। এতিয়া মই ইয়াত ৰিফাইন তেল দি দিছোঁ।
তাৰপিছত দিছোঁ 1 চামুচ ঘিউ। এতিয়া মই ইয়াত ধুনীয়াকৈ কাজুখিনি দি দিম, কাজু বাদামখিনি। এয়া চাওক কাজু বাদামখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনি উঠাই ল'ম। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ আমি ভাজি ল'ম। তাৰপিছত দি দিম ডালচেনিখিনি। চাউলখিনি মই ইয়াতে দি দিলোঁ। আৰু ইয়াত দি দিম এচামুচ চেনি, নিমখ সোৱাদ অনুসৰি। মই খিচমিচ দি দিয়া নাই, আৰু কাৰণ কিয় মই খিচমিচ ভাল নাপাওঁ, সেইটো কাৰণে মই মানে যেনেধৰণে ভাল পাওঁ তেনেধৰণে মই ধুনীয়াকৈ বনাই দিছোঁ। মই আগতীয়াকৈ ভাজি লোৱা কাজু বাদামখিনি ইয়াতে দি ল'লোঁ আৰু ধুনীয়াকৈ মই লৰাই দিছোঁ। এতিয়া এই কুকাৰটো মই বহাই ল'লোঁ আৰু অকণমান গৰম হ'বলৈ দিম। মই ইয়াত ভাজি লোৱা পোলাওখিনি দি দিম। এতিয়া মই এইখিনিত গোটেইখিনি দি ল'লোঁ আৰু ইয়াত দি দিম মই পদুনাখিনি দি দিম। পদুনাখিনি দিয়াৰ পিছত এতিয়া মই ইয়াত দি দিম আদাৰ ৰসখিনি। ইয়াত দি দিম জিৰাৰ পানীখিনি, যিখিনি মই অথনি উতলাইছিলোঁ। এইখিনি মোৰ ভাগৰ পোলাও হৈ আছে আৰু মই এতিয়া ইয়াত ধুনীয়াকৈ অলপমান লৰাই দিছোঁ আৰু মই এতিয়া ইয়াত ঢাকনখন মাৰি দিম। এতিয়ালৈকে মোৰ ভাগৰ পোলাও হৈ গ'ল। মই বন্ধ কৰি দিলোঁ আৰু মই অলপ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকৰ ওচৰত ধুনীয়াকৈ পৰিৱেশন কৰিম। এতিয়া মই মাংসৰ কাৰণে লৈ লৈছোঁ 5টা জলকীয়া। এইকেইটা মই ধুনীয়াকৈ পিচি ল'ম আৰু এখিলা তেজপাত, এয়া হৈছে আদা আৰু এয়া হৈছে নহৰু। মই দুটা ধুনীয়াকৈ মই পেষ্ট কৰি ল'ম। এয়া হৈছে এটা আলু লৈ লৈছোঁ ডাঙৰ এটা, আৰু পিঁয়াজ মই 3টা লৈছোঁ, এটা কাটি ল'লোঁ আৰু 2টা পিঁয়াজ মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আৰু ইয়াত আছে জিৰা আৰু লগতে মই জালুকো দিছোঁ আৰু এয়াও মই ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এতিয়া মাংসৰ কাৰণে মই ধুনীয়াকৈ সকলোখিনি মছলা মই যিখিনি আপোনালোকক দেখুৱাইছিলোঁ গোটেইখিনি ধুনীয়াকৈ মই পিচি ল'লোঁ মিক্সাৰত। মই মাংসখিনি মই ফ্ৰাই কৰি লৈছোঁ। প্ৰথমতে ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম মাংসখিনি। ফ্ৰেণ্ডছ, এতিয়া মই মাংসখিনি মানে মই অলপমান ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াত দি দিম তেজপাত আৰু মই এতিয়া এই তেলখিনিতে দি দিম পিঁয়াজ। এতিয়া মই এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম। মাছখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু মই ইয়াত দি দিম মই পেষ্ট বনোৱাখিনি দি দিম। মছলাখিনি আমি যিমান ভাজি ল'ম সিমানেই আমাৰ সোৱাদটো বেছি হ'ব। সেইটো কাৰণে ইয়াত যিখিনি পানী ওলাই আছে সেইখিনি অলপমান শুকাবলৈ দিম। ধুনীয়াকৈ মই ভাজি ল'লোঁ। এতিয়া মই ইয়াত দি দিম মাংসখিনি দি দিম আৰু মই ইয়াত দি দিম আলু। ইয়াত দি দিম মই সোৱাদ অনুসৰি নিমখ অকণমান দি দিম। এতিয়া দি দিম অলপমান হালধি। এতিয়া অলপমান লৰাই দিম আৰু এতিয়া মই ঢাকনখন ইয়াত দি দিম। এতিয়া মই মাংসখিনিত অকণমান কুহুমীয়া গৰম পানী দি দিম। এতিয়া ইয়াত দি দিম গৰম মছলা আৰু দি দিম মিট মছলা অলপ দি দিম। এয়া মোৰ বনাই হৈ গ'ল মাংস। মোৰ ভাগৰ পোলাও হৈ গৈছে। চাওকচোন, মই লৰাই দেখাই দিছোঁ।
ফ্ৰেণ্ডছ একচুৱেলি বনোৱা ভিডিঅ'টো একচুৱেলি কালিৰে আছিলে সেইটো কাৰণে মই কালি ৰাতি বহুত বেছি দেৰি হোৱাৰ কাৰণে মই সমাপ্ত নকৰিলোঁ সেইকাৰণে আজি ৰাতিপুৱা মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আপোনালোকে দেখিলে মই কেনেকৈ পোলাও চিকেন বনালোঁ আৰু লগতে মই সেই এটা সৰু বটলত মই ডিজাইনো কৰিছিলোঁ ফ্ৰেণ্ডছ যদি আপোনালোকে মোৰ ভাগৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ ন'টিফিকেশ্যনত পাই থাকিব আজিলৈ ইমানেই বাই বাই